তেখেতে কৰ্মৰত হৈ আছিলে এটাখন বিদ্যালয়ত গতিকে তেওঁ গ্ৰেপ্তাৰ হৈছে এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে আমাৰ ৰুলটোৱে কৈছে ৪৮ ঘণ্টা যদি তেওঁ পুলিচ কাষ্টডিত থাকে তেওঁ অটোমেটিক সাসপেনশন হ'ব সেইকাৰণে তেখেতক সেই ৰুলৰ অধীনতে তেওঁক সাসপেন্ড কৰা হৈছে আৰু সাসপেন্ড কৰা মানে তাৰ পাছৰখিনি তদন্ত হ'ব তদন্তত যি সত্য ওলাই আহে সেই সম্পৰ্কে সেইমতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব এইটো প্ৰচাৰটো হৈছে যে তেখেতক কৰবাত টিউটৰ কৰাৰ কাৰণে বা কৰবাত কোচিং চেণ্টাৰত শিক্ষাদান কৰাৰ কাৰণে সাসপেনশন কৰিছে বুলি তেখেতে কৰবাত কোচিং কৰিছে কৰবাত টিউশন কৰিছে তাৰ কাৰণে সাসপেনশন হোৱা নাই সাসপেনশন হোৱাৰ মূল কাৰণটো হ'ল তেখেত গ্ৰেপ্তাৰ হৈছে যে কি কেছত গ্ৰেপ্তাৰ হৈছে এটো পিছত নিৰ্ধাৰণ হ'ব তেখেত গ্ৰেপ্তাৰ হৈছে ৪৮ ঘণ্টাৰ অধিক সময় তেওঁ পুলিচ কাষ্টডিত আছিলে সেই কাৰণে তেখেত সাসপেনশন লৈছে তদন্ত হ'ব ডিপিটো ড্ৰ হ'ব যে কি ক্ষেত্ৰত কিয় তেখেত ৪৮ ঘণ্টাতকৈ অধিক সময় পুলিচ কাষ্টডিত থাকিব লগা হ'ল এটো ডিপাৰ্টমেণ্টে তাৰ এনকুৱাৰী আৰম্ভ কৰিব নহয় তেখেত শিক্ষক আছিলে তেখেতে কৰ্মৰত হৈ আছিলে এটাখন বিদ্যালয়ত গতিকে তেওঁ গ্ৰেপ্তাৰ হৈছে এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে আমাৰ ৰুলটোৱে কৈছে ৪৮ ঘণ্টা যদি তেওঁ পুলিচ কাষ্টডিত থাকে তেওঁ অটোমেটিক সাসপেনশন হ'ব সেইকাৰণে তেখেতক সেই ৰুলৰ অধীনতে তেওঁক সাসপেন্ড কৰা হৈছে আৰু সাসপেন্ড কৰা মানে তাৰ পাছৰখিনি তদন্ত হ'ব তদন্তত যি সত্য ওলাই আহে সেই সম্পৰ্কে সেইমতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব এইটো প্ৰচাৰটো হৈছে যে তেখেতক কৰবাত টিউটৰ কৰাৰ কাৰণে বা কৰবাত কোচিং চেণ্টাৰত শিক্ষাদান কৰাৰ কাৰণে সাসপেনশন কৰিছে বুলি তেখেতে কৰবাত কোচিং কৰিছে কৰবাত টিউশন কৰিছে তাৰ কাৰণে সাসপেনশন হোৱা নাই সাসপেনশন হোৱাৰ মূল কাৰণটো হ'ল তেখেত গ্ৰেপ্তাৰ হৈছে যে কি কেছত গ্ৰেপ্তাৰ হৈছে এটো পিছত নিৰ্ধাৰণ হ'ব তেখেত গ্ৰেপ্তাৰ হৈছে ৪৮ ঘণ্টাৰ অধিক সময় তেওঁ পুলিচ কাষ্টডিত আছিলে সেই কাৰণে তেখেত সাসপেনশন লৈছে তদন্ত হ'ব ডিপিটো ড্ৰ হ'ব যে কি ক্ষেত্ৰত কিয় তেখেত ৪৮ ঘণ্টাতকৈ অধিক সময় পুলিচ কাষ্টডিত থাকিব লগা হ'ল এটো ডিপাৰ্টমেণ্টে তাৰ এনকুৱাৰী আৰম্ভ কৰিব নহয় তেখেত শিক্ষক আছিলে তেখেতে কৰ্মৰত হৈ আছিলে এটাখন বিদ্যালয়ত গতিকে তেওঁ গ্ৰেপ্তাৰ হৈছে এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে আমাৰ ৰুলটোৱে কৈছে ৪৮ ঘণ্টা যদি তেওঁ পুলিচ কাষ্টডিত থাকে তেওঁ অটোমেটিক সাসপেনশন হ'ব সেইকাৰণে তেখেতক সেই ৰুলৰ অধীনতে তেওঁক সাসপেন্ড কৰা হৈছে আৰু সাসপেন্ড কৰা মানে তাৰ পাছৰখিনি তদন্ত হ'ব তদন্তত যি সত্য ওলাই আহে সেই সম্পৰ্কে সেইমতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব এইটো প্ৰচাৰটো হৈছে যে তেখেতক কৰবাত টিউটৰ কৰাৰ কাৰণে বা কৰবাত কোচিং চেণ্টাৰত শিক্ষাদান কৰাৰ কাৰণে সাসপেনশন কৰিছে বুলি তেখেতে কৰবাত কোচিং কৰিছে কৰবাত টিউশন কৰিছে তাৰ কাৰণে সাসপেনশন হোৱা নাই সাসপেনশন হোৱাৰ মূল কাৰণটো হ'ল তেখেত গ্ৰেপ্তাৰ হৈছে যে কি কেছত গ্ৰেপ্তাৰ হৈছে এটো পিছত নিৰ্ধাৰণ হ'ব তেখেত গ্ৰেপ্তাৰ হৈছে ৪৮ ঘণ্টাৰ অধিক সময় তেওঁ পুলিচ কাষ্টডিত আছিলে সেই কাৰণে তেখেত সাসপেনশন